প্ৰথমতে সংবাদৰ জৰিয়তে আপোনালোককে অভিনন্দন জনাইছোঁ। আজি এই আনন্দঘন মুহূৰ্তত আপোনালোকে ইয়াত উপস্থিত থকাৰ বাবে। দীৰ্ঘ কিবা বছৰ বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত আজি আমি চিৰাং ডায়েগনষ্টিক চেণ্টাৰ আৰু ক্লিনিক আজি উদ্বোধন কৰি ওলাইছোঁ। এই ডায়েগনষ্টিক চেণ্টাৰ আমাৰ ইয়াত আল্ট্ৰাছ'ন'গ্ৰাফিৰ ব্যৱস্থা আছে, আমাৰ ইয়াত সকলো ধৰণৰ ব্লাডৰ ব্যৱস্থা আছে আৰু লগতে যিকোনো ক্ৰিটিকেল আপোনাৰ কি বুলি কয় ছুপাৰ স্পেচিয়েলিষ্ট টেষ্টবিলাক আছে। তাৰপাছত আপোনাৰ এক্সৰে যিকোনো এক্সৰে আছে, ECG আছে, EEG আছে। ইয়াৰ উপৰি 3জন ডক্টৰ আমাৰ ইয়াত বহিব, কেমিষ্টৰ ব্যৱস্থা আছে। আমাৰ কথাটো হ'ল যে যিমান ন্যূনতম পাব্লিকক সহায় কৰা আৰু ক্ৰিটিকেল কাৰণতে তেতিয়া মানে এই বিজনীনগৰৰ মানুহ বাহিৰত যাব নালাগে, যাতে অতি সহজতে আমাৰ ইয়াৰ পৰা বিভিন্ন ধৰণৰ সুযোগ সুবিধা হ'ব। যেনে ব্লাডৰ কাৰণে বাহিৰত যাব লাগে, বিভিন্ন টেষ্ট আছে, বাহিৰত যাব লাগে। 3জন ডক্টৰৰ ফেচিলিটি থাকিব। গাইনো ডক্টৰ বহিব, চাইল্ড স্পেচিয়েলিষ্ট বহিব, MD বহিব, পাটনাৰ পৰাও ডক্টৰ আহিব। ইয়াৰ উপৰি আমাৰ ইয়াত মেডিচিনৰ ব্যৱস্থা কৰি আছোঁ আমি লাহে লাহে। মেডিচিনো আমাৰ ইয়াত এভেইলেবল থাকিব আৰু সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোকে ইয়াত আহক। আমাৰ কথাটো হ'ল যে আমি কোৱালিটি মানে স্বাস্থ্যসেৱা দিয়াৰ আমি চেষ্টা কৰিম। আমাৰ কথাটো হ'ল যে ইয়াৰ বাহিৰৰ মানুহ যাতে কষ্ট কৰি বাহিৰত যাব নালাগে, ইয়াত যাতে সহজতে পায়। কাৰণ বেমাৰ আজাৰ হ'লে বাহিৰত গ'লে এনে এটা টেনশ্যন থাকে, ঘৰৰ পৰা ওলাই যোৱা আৰু এই বাহিৰত যায়, সেই টেনশ্যন, তাৰপাছত বেমাৰৰ টেনশ্যন, দুটা টেনশ্যন লৈ মানে হাবাথুৰি খাব লগা হয়। সেই হাবাথুৰি যাতে খাব নালাগে, ইয়াত সকলো ধৰণৰ সুবিধা দিয়াৰ বাবে আমি তৎপৰ চেষ্টা কৰিম। আহক, আমি আপোনালোকৰ কাৰণে ৰখি আছোঁ। বেছি হলে পরে ঠিক আছে। তো ইয়াত আমি এটা শুভক্ষণত আজি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেদি আমি চিৰাং ডায়েগনষ্টিক চেণ্টাৰটো আমি আজি উদ্ঘাটন কৰিলোঁ। তো ইয়াতে আমাৰ কি আছে, বহুত ক্ৰিটিকেল মানে কিছুমান কেছ আছে য'ত নেকি বাহিৰত যাব লাগে, বাহিৰত যাব আৰু নালাগে, কিয়নো মোৰ মোমায়েকৰ ঘৰ ইয়াতেই আছে, বহু দূৰত, খুব মানে পিছপৰা জেগাত আছে। গতিকে মই ভাবিছোঁ ইয়াত যদি তেনেকুৱা এটা সুবিধাজনক হেৰি হয়, আমাৰ মানুহখিনি সুবিধা হ'ব। এনেকৈ বাহিৰৰ অঞ্চলত দূৰ দূৰণিৰ পৰা অহা গৰীব শ্ৰেণীৰ মানুহ, দুখীয়া শ্ৰেণীৰ মানুহ ইয়াতে আহি চিকিৎসা বা পৰীক্ষা কৰিব পাৰিব, য'ত বাহিৰত যাব নালাগে। তদুপৰি ইয়াতে আমি এটা খুব কম সময়ৰ ভিতৰত যিবিলাক গৰীব ল'ৰা ছোৱালী আছে, শিক্ষিত ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কাৰণে এটা এক্সৰে ডিপাৰ্টমেণ্টৰ পেৰামেডিকেল ইনষ্টিটিউট অনতিপলমে আমি খুলি আছোঁ। এইটো এটা আপোনালোকক, এই অঞ্চলৰ মানুহক এটা কি সোণালী সুযোগ এটা আহি আছে, বেছি দিন আৰু নাই। খুব আপ্ৰাণ চেষ্টা কৰি আছোঁ। লগতে আমাৰ NGO আছে, NGO কাম কৰিব। বানপীড়িত লোকৰ কাৰণে আমি যিমানখিনি পাৰোঁ সিমানখিনি দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ ইয়াত ডক্টৰ থাকিব, মেডিচিন ডক্টৰ, গাইনী ডক্টৰ, অৰ্থপেডিক ডক্টৰ, চাইল্ড স্পেচিয়েলিষ্ট থাকিব, বিভিন্ন বিভাগৰ মেডিচিন ডক্টৰ আহিব। আমালোকক অলপ সময় দিয়ক, আৰু আপোনালোকৰ সহায় সহযোগিতা নহ'লেতো আমি আগবাঢ়ি যাব নোৱাৰিম। গতিকে আপোনালোকক আগত ৰাখি, আমি ৰাইজক আগত ৰাখি আমি যাতে সোনকালে আমি ইয়াৰ সুবিধাখিনি বা ৰাইজে লাভ কৰিব পাৰে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ।